অতিকৈ শিহৰণকাৰী আৰু হৃদয় বিদাৰক ঘটনা। এটা কোঁৱাই একেলগে প্ৰাণ কাঢ়িলে পিতৃ আৰু পুত্ৰৰ। মৃত্যুৰ সৈতে যুঁজি থকা পিতৃৰ প্ৰাণ বচাবলৈ গৈছিল পুত্ৰ। পিছে নিয়তিৰ গিৰিনিষ্ঠুৰ পৰিহাৰ, পিতৃৰ লগতে মৃত্যু হ'ল পুত্ৰৰো। কিন্তু কেনেকৈ একেলগে মৃত্যু হ'ল পিতৃ পুত্ৰৰ? পানী নোহোৱাৰ কাৰণে গা ধুব বিচাৰিছিলে আৰু ফুটবল বেয়া হৈছে বুলি সি পানৰ বটলা দি নামি গৈছিলে মানে নামি যাওঁতে এই তাক গৈ নাপালে মাছ বাটতে পৰি থাকিলে তাৰ যেতিয়া দুবলুংকৈ পৰিছে। ভাইটিজনটো ইয়াত আছিলে, তো ভাইটিজনে দুবলুংকৈ পৰাৰ কাৰণে বাবাই পৰিলে গৈ পেলাই ডাইৰেক্ট দৌৰি গ'ল পেলাই চালে, তো বাবাই পৰি গ'ল আৰু মই এইপিনিৰ পৰা আহি আছিলোঁ যেতিয়া এই হাল্লা হৈ গ'ল। যেতিয়া মই দৌৰি আহিলোঁ, ভাইটিটো আগতে সোমাই গ'ল, মইতো লগে নাপালোঁ তাক, আগতে সোমাই গ'ল। তেতিয়া গৈ নোপোৱাতে সিও দুবলংকৈ পৰি গ'ল। গেছ আছে কৈ পেলাই। বাবাৰ নাম কি আছিল আৰু ভাইৰ ভাইৰ নাম শিৱম ব্ৰহ্ম।